তো বন্ধুসকল থাম্বনেইলটো চাই পেলাই গম পালে মই আজি কিহৰ ওপৰত ভিডিঅ' বনাই আছোঁ মই আপোনালোকক দেখাই মোৰ টায়াৰটো একদম বহুত বেয়া হৈ গৈছিলে লেতেৰা নিচিনা লাগিছিলে দেখিবলৈ কিন্তু মই টায়াৰটো এতিয়া একদম নতুন টাইপ কৰি দিলোঁ একদম নতুন টাইপ দেখিছে চাগে দেখাত একদম নতুন কিন্তু টায়াৰটো পুৰণাই একদম কিন্তু দেখাত একদম নতুন যদি চাই দূৰৰ পৰা নিশ্চয় দেখিব পাৰে আপুনি একদম ক'ব নোৱাৰে যে পুৰণা টায়াৰ বুলি কিন্তু এই বস্তুটো আপুনি আপোনাৰ বাইক হওক স্কুটি হওক স্কুটাৰ হওক গাড়ী হওক তাতো কৰিব পাৰে খৰচ বেছি একো নাই আপুনি ঘৰতে কৰিব পাৰিব তো এই যে মই কৰিলোঁ এইটো টায়াৰটো যেনেকৈ যি নতুন টাইপ কৰিলোঁ কেনেকৈ কৰিম তো সেই ট্ৰিকটো মই আজি এই ভিডিঅ'টোত কৈ আছোঁ তো কেনেকৈ কৰিলোঁ তাকে দেখাই আছোঁ ফ্ৰেণ্ডছ ইয়াৰ কাৰণে ল'ম মই এডাল ব্ৰাছ দেখিছে এডাল ব্ৰাছ এডাল ভিজাই ল'ম প্ৰথমতে ভিজাই টায়াৰটো এনেকৈ ঘঁহিম এই ধৰণে এনেকৈ ঘঁহিম ইয়াক যেন ইয়াৰ যিখিনি বোকা লাগি আছে সেইখিনি এৰি যাওক বন্ধুসকল মই ভালকৈ দুইটা চকা ধুলোঁ আপোনালোকে নিশ্চয় দেখিছে এডাল ব্ৰাছ দি পেলাই আৰু মই ধুবৰ কাৰণে লৈছিলোঁ চাৰ্ফৰ পানী আপোনালোকে চাবোনৰ পানীও ল'ব পাৰে এতিয়া দুইটা চকা ভালকৈ শুকাব দিওঁ অলপ দেৰি লাগিব শুকাবলৈ বন্ধুসকল শুকোৱাৰ মানে মই এতিয়া এটা কালাৰ বনাই লওঁ কালাৰটোৰ কাৰণে মই ল'ম আপোনাৰ অলপ চাহপাত ফ্ৰেণ্ডছ ইমানখিনি চাহপাত লৈছোঁ মই ৰাখিছোঁ ইয়াৰ পিছত ল'ম অলপ উজলা মই ইমানটো ল'ম যিখিনি চাহপাত লৈছোঁ চাহপাতখিনি যেন ভিজে হৈ গ'ল এতিয়া উজলাৰ চাহপাতখিনি মিলিব দিম বন্ধুসকল এইখিনি মিক্সিং হৈ গ'ল দেখিছে এতিয়া মই এইখিনি কাপোৰখনত লৈ ল'ম এইখিনি লৈ ল'ম এনেকৈ লৈ এতিয়া যিটো ইয়াৰ পৰা কালাৰ ওলাব এইটো মই ইয়াত এনেকৈ চেপি এই ধৰণে ইয়াত চেপি ল'ম বাতিটোতে চেপাৰ পিছত ফ্ৰেণ্ডছ চাওক এইটো কালাৰ ওলাল এইটো কালাৰ মই এতিয়া চকাত যে মুচিছিলোঁ তাত ধুনীয়াকৈ ঘঁহি দিম আকৌ এই কালাৰটো মই এখন কাপোৰ দি আকৌ এইটো চকাত আকৌ মোহাৰিম ইয়াত অলপ লগাই ল'ম এনেকৈ লগাই ইয়াত এই ধৰণে মুচি যাম লাহে লাহে এনেকৈ মুচি যাম ফ্ৰেণ্ডছ কৰোঁতে চাব যেন কোনো জেগা ইয়াতে ৰখি নাযায় নহ'লে ভাল নালাগিব দেখিবলৈ তো এইকাৰণে কৰোঁতে অলপ ভালকৈ কৰিব ফ্ৰেণ্ডছ এইটো চাইডে মোৰ মৰা হৈ গ'ল কালাৰ এতিয়া পূৰা ভালকৈ কালাৰ নাহিব এইটো কাৰণে নাহিব কাৰণে বস্তুটো শুকোৱা নাই যেতিয়া শুকাব তেতিয়া সেইটো আপুনি চাব দেখিব পূৰা ব্লেক হৈ যাব এইটো চাইড হৈ গ'ল এতিয়া মই আকৌ এইটো চাইডে কৰোঁ ফ্ৰেণ্ডছ এতিয়া মই এনেকুৱা বাঁহৰ এটুকুৰা টুকুৰা ল'ম বাঁহ এনেকুৱা টুকুৰা এটা এনেকুৱা কামুৰি ব্ৰাছ টাইপৰ নিচিনা কৰি ল'ম দেখিছে তাৰপিছত মই এটা ল'ম হোৱাইট পেন এইটো ফ্ৰেণ্ডছ এইটো কালাৰ মই এতিয়া এইটো আপোনাৰ লগাম ইয়াত যিবিলাক এইবিলাক আখৰ দেখিছে টায়াৰত যে লিখা থাকে ইয়াত মই এই হোৱাইট পেনটো পেইণ্ট কৰি দিম তো কেনেকৈ কৰি আছোঁ দেখাই আছোঁ